নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচনত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে সুৰভিয়ে চিন্তা কৰি আছিলে আৰু সেই সময়তে মেনকা সুৰভিৰ ওচৰলৈ গৈ সুৰভি, মই আপোনাক কথা এটা সোধোঁ, আপুনি বেয়া নাপাবা বুলি সুৰভিৰ আগত কৈছিলে। আৰু তেতিয়া সুৰভিয়ে খং উঠা কথা ক'লেতো মই খং কৰিমেই বুলি মেনকাৰ আগত কোৱাত মেনকাই, আপুনি দেখোন আজিকালি কেৱল চিন্তা কৰি থাকে, আগৰ নিচিনাকৈ মোৰ লগত কথাও নাপাতে, আপোনাৰ বাৰু কি হৈছে বুলি মেনকাই সুৰভিক সুধিছিলে। আৰু তেতিয়া সুৰভিয়ে তোক কিয় এইবোৰ লাগে বুলি মেনকাৰ আগত কোৱাত মেনকাই, আপুনি যদি এনেকৈ মন মাৰি থাকে তেনেহ'লে মোৰ মনটো বহুত বেয়া লাগে, কাৰণ মই আপোনাক ভাল পাওঁ বুলি মেনকাই সুৰভিৰ আগত কৈছিলে। আৰু তেতিয়া সুৰভিয়ে, এইখন পৃথিৱীত কোনেও কাকো ভাল নাপায়, সকলো স্বাৰ্থপৰ, নিজৰ স্বাৰ্থ শেষ হ'লেই সকলো সলনি হৈ যায় বুলি মেনকাৰ আগত কৈছিলে। আৰু তেতিয়া মেনকাই, আপুনি যদি মোক বিশ্বাস নকৰে তেনেহ'লে মই আৰু এইখন ঘৰত নাথাকোঁ বুলি সুৰভিৰ আগত কোৱাত সুৰভিয়ে, তুমি এনেকৈ যাব নোৱাৰা বুলি মেনকাৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰখনতে দেখিবলৈ পাব মেনকা যাবলৈ ওলাব আৰু সুৰভিয়ে তুমি এনেকৈ যাব নোৱাৰা বুলি মেনকাৰ আগত ক'ব। আৰু তেতিয়া মেনকাই, তুমি যদি মোক মনৰ কথা কোৱা তেতিয়াহে মই এইখন ঘৰত থাকিম বুলি মেনকাই সুৰভিৰ আগত ক'ব। এতিয়া বাৰু সুৰভিয়ে মেনকাক সঁচা কথাবোৰ কৈ দিব নেকি, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত শেৱালি কান্দি থাকিব আৰু সোণ শেৱালিৰ ওচৰলৈ গৈ, তোমাৰ কি হৈছে, তুমি যে এনেকৈ কান্দি আছা বুলি শেৱালি সুধিব। আৰু তেতিয়া শেৱালিয়ে, দাদাই মোক আজি বেয়াকৈ ক'লে, আমাৰ ছোৱালীজনীৰ পৰীক্ষা বেয়া হ'লেও কথা নাছিলে, কাৰণ আমাৰ যে পঢ়া শুনা নাই সেইটো কথা শুনাইছে বুলি সোণৰ আগত ক'ব। আৰু তেতিয়া সোণে, দাদাইতো ঠিকেই কৈছে, আমাৰ যে পঢ়া শুনা নাই সেইবাবেহে তেনেকৈ কৈছে বুলি শেৱালিক বুজাব। এতিয়া বাৰু শেৱালিয়ে সোণক কি ক'ব, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।